जी धूला रास्ता है देखिसा ने एकदम पूरा धूला धूला। हाय हेलो नमस्कार एंड वेलकम बैक टू माय हमले भाई यूट्यूब चैनल। तो गई आसो इतना चांदुबी ताते लग पाई अपने दिखाई आसो भिडिओबिलाक की आसे धुनिया रास्ता इफाले और इफाले तो जाई आसो इतना हेलमेट सेलमेट इतना पिंधि लওঁ दुटा हेलमेट आनছো जरूरी तो दुटा हेलमेट पिंधा आमार कारणे ভাল सेफ्टी होइसे। अलप दूर गले पाम आरो एबिलाक দেখা নাই ধুনীয়া ধুনীয়া শাল গছ ডাঙৰ ডাঙৰ শাল গছ দেখিবলৈ নাই এতিয়া। চান্দুবিৰ ফালে আহিলে দেখা পাব শাল গছ ডাঙৰ ডাঙৰ। চান্দুবি উৎসৱ আদৰিছোঁ। वेलकाम तो चांदुबी फाले खाना खाब যাব পাৰে এইবিলাকত মানুহ আছিল কিন্তু এবাৰ গাড়ী কম সিফালে ফিলে একদম আধা খালী হৈছে। মানুহ বহুত কমছি এবাৰ চান্দুবিত অহা যাবাৰ নিচিনা ভিৰ নাই একদম। ফাইনেলি চান্দুবি আহিবলৈ আমি আৰু অলপ দূৰত গেটটো আছে এইফালে আহি পালোঁ ভিতৰত প্ৰৱেশ কৰিম আৰু তো আহি পালোঁ চান্দুবি গেটটো এয়া ধুনীয়াৰে বনাইছে একদম বাহৰে পুৰা নাও বনাইছে ওপৰত চান্দুবি ডেৰা বোলে। আমি এতিয়া ভিতৰত প্ৰৱেশ কৰি আছোঁ এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিলৈ যাই আছোঁ এতিয়া। বাহৰে ধুনীয়াৰে ঘৰ বনাইছে অতিথি শাল আছে আলহী চালহী আহিলে আৰু মানে এতে চাহ তাহ দিয়ে চাগে। আইনা কি খবৰ? আমাকো চাহ খাব মাতা হ'লে ভাল আছিলা। ধুনীয়াৰে একদম বাঁহৰে নিৰ্মিত কৰি থৈছে অতিথিবিলাক আহিলে তাৰ মানে ইয়াতে চাহ পানী খুৱাই আৰু তো লাঙাবৰা এতিয়া সোমাই আছোঁ অলপ পিছত। এতিয়া লাঙাবৰাৰ ভিতৰত প্ৰৱেশ কৰি আছোঁ কি দেখা পাওঁ তাত দৃশ্যবিলাক দেখাই আছোঁ মই। এই ধুনীয়াৰে সাজাই থৈছে একদম সজাই থৈ দিছে দেই এইবিলাক। এতিয়া ভিতৰত আমি সোমাই যাম থলুৱা খাদ্য সম্ভাৰত কি দেখা আমাক কি দেখা পাম তাৰ দেখাই আছোঁ চব বস্তু। প্ৰথমে দেখা পালোঁ গাহৰি মাংস এইবিলাক গাহৰি মাংস চবফালে গাহৰি মাংস একদম পূৰা হালচিঙেত সিয়াই থৈ দিছে। কি মানুহ এইবিলাক চব গাহৰি মাংস নাখাওঁ দে। হা কি বোলে টাইমত আনিছা এই আহি আছোঁ পাছত অলপ দেৰিকৈ অঁ ঠিক আছে। সকলো মানে খাব মাতি আছে কিন্তু আমি খাব নাই। আহি আছোঁ চান্দুবিত এতিয়া খাদ্য সম্ভাৰত থলুৱা খাদ্য সম্ভাৰ শুনছোঁ। এইফালে আমাৰ আলহী দোকানেই পাইছোঁ ৰ মামীহঁতে দোকান দিছে ইয়াত চাহ তাহ খাই চাম ইয়াত দেখাই আছোঁ গোটেইবিলাক। এইফালে মামী আছে সৰু মামী এইটো এখেতৰ হয় মামীয়ে তাৰপিছত ভিতৰত সৰকি আছোঁ পুৰা দোকান দিছে সিহঁতে। এইটো ডাঙৰ মামী দেই ক'ত গ'ল আৰু বাকীবিলাক নাই
ডাঙৰ মামা আহি গ'ল পুৰা দোকান দিছে দেই গোটেই পৰিয়ালে সিহঁতে আজি ধুনীয়াকৈ লগ পালোঁ সিহঁতক গোটেইকেও চাহ এয়া হাৰিত কেঁচামত কিমান কিয় দা কেঁচামতবিলাক 50 টাকা চুঙা 20 টাকা এনে ভাল না এনে ভালে 20 টকীয়া দি কেঁচামত খাম দুটা দি কেঁচামত ভৰা আছে এতিয়া চুঙা 20 টকাকৈ আমি দুটা এতিয়া খাই দিম বঢ়িয়াৰে আজি হ'ল 4 জানুৱাৰী কালি শেষ হ'ব চিএছ খাই দিম কেনে টেষ্টটো চাই লওঁ ইফালে দিপাঙৰ পৰা খাব ইফালে মই খাম গাহৰি পুৰা খাব নেকি দাদা শুকান ৰুটি আছে শুকান ৰুটি গাহৰি পুৰা কিনে হত আছে না নাই ভাইও আছে ইয়াক লগ পালোঁ এই এতিয়া খাইছা আৰু আমি কেনে হয় টেষ্টটো চখা আছে কিন্তু যোৱাবাৰ খাওঁতে মিঠা মিঠা পাইছিলোঁ চিনি মিহাল কৰি দিবি মিঠা লগা নাই নেকি চখা আছে চখা মিঠা আছে এই চখাটো বেছি আছে আৰু পুৰা পিৰি দি আছোঁ মই এক কৰি দিলোঁ লাষ্ট চখা আছে চখা মিঠা ভাই কি খবৰ কেইবলে 79 100 কে হৈছে এটা পাৰ্টি দিব লাগে এই ভাইও লগ পালোঁ মানে চাবলৈ যাওঁ তাৰিখলৈকে আছে মেলা আৰু কালি শেষ হৈ যাব কেই তাৰিখ হ'ল 4 তাৰিখ ন 4 তাৰিখ আজি 4 তাৰিখে কালি শেষ হৈ যাব মই মাহীহঁতৰ দোকান অলপ লাগি দি আছোঁ মানে যোৱা বছৰ আপোনাক ইয়াতে দেখাইছিলোঁ লগ পাইছিলোঁ এইটো জেগাতে তাতে মই লাগি দি দিওঁ আৰু ঠিক আছে ভাল লাগিল লগ পাই ফুৰিবলৈ আহিছা ভালদৰে ফুৰা ঠিক এনজয় আছে কৰা আৰু দে আপোনাৰ 100 কে হৈ গ'ল ন হৈ গ'ল ঠিক আছে দিয়া 2 মাহমান হ'ল চাগে এতিয়া ভিডিঅ'টো দিয়া নাই এতিয়া দিম ৰ ইয়াতে লাগি আছিলোঁ না মই 7 তাৰিখ মানৰ পৰা লাগি যাম আৰু ঠিক আছে বাৰু এইবিলাক কে ডাবল এক্সৰ ফ্ৰেণ্ড এই তেখেত এইজন এইবিলাক চব আমাৰ গাঁৱৰে হয় ঐ যাং দে এইবিলাক গাহৰি মাংস নিচিলাম আছে পলু বোকা আছে চিকেন আছে একদম পৰ্ক আছে এইবিলাক কেঁকোৰা আছে গৰৈ মাছ নিচিলা গাহৰি মাংস এইফালে আছে আপোনাৰ চিকেন আছে কিমান কি এইবিলাক গাহৰিবিলাক হালচিঙিবিলাক 100 rupees চিকেনটো নো গোটাই চেম প্ৰাইচ আচ্ছা এই 100 rupees এইবিলাক চিকেনবিলাক গোটাই গাহৰিখিনিও হালচিঙিবিলাক চব 100 ক'ৰ পৰা আহিছা আমি ধেমাজি বা বহুত দূৰ দেখোন এই বাইদেউ আছে লগত নাকি ঠিকে আছে বাৰু নিশ্চয় আৰু কালি আছে ন কালি শেষ হৈ যাব কালি লাষ্ট কাম নাই আজি আমি যামেই চাগে যাবি কালি থাকি যায় আৰু কি কালি লাষ্ট একেবাৰে নহ'লে কি পইচা খৰচ কৰি থকাৰ কি হয় নলগা হৈছে ন হেৰি আছে না কিমান দিব লাগে চাৰ্জ ইয়াতে 7,000 এদিনত মোটামুটি 10,000 5 দিনত 10,000 দিব লাগে অঁ পিষ্টলৰ 7,000 আপোনাৰ 10 হাউচৰ 3,000 যদি বিক্ৰী নাই গুচি যায় ভাল হ'ব অঁ আৰু আমাৰ খৰচা আছে মোটামুটি 25-30 হাজাৰ টকা 40,000 মান টোটেল যায় ঠিকে আছে ইমান এইবাৰ বেছি মানুহো হোৱা নাই তাৰমানে গম পাইছোঁ তাৰমানে ছবিখন ঘোষণা কৰা হ'লতো অঁ সেইকাৰণে ইমান মানুহ নাই আগে পিছে হয় আগতে যোৱাবাৰতো বহুত মানুহ হৈছিল আহোঁতে গম পাইছোঁ এবাৰ মানুহ হৈছে যদি মানে খোৱা বোৱাটো ইমান ভয়তে আৰু 1,000 টকাৰ খাব 10,000 টকা ফাইন কাটিব কোনে খাব আৰু সেয়াতো পাইছে ভৰাই দিলে আৰু সেয়ে আৰু দে আহোঁ দে ঠিক আছে এইটো মাইক্ৰফোন হেংকাহে এই ডেগা লগ পালোঁ ডেগা ফাদাৰৰ ভাই মোৰ ইয়াতে কাই আছা এই গেলাই মালকেইটা যা ফুৰাবি আৰু হয় না নেত্ৰকোনা পাই যা বাকী ভালে যা এতিয়া মহিলা ৰচিতানা খেলা হৈ আছে মানে হ'ব আৰম্ভ আৰু ইয়াৰ মহিলাৰ ৰচিতানা প্ৰতিযোগিতা হৈ আছে ৰ 1 মিনিট এই আৰম্ভ
গাহৰি হৈ গ'ল এতিয়া কেইবিধ কেইবিধ আঞ্জা 1 2 3 4 5 5বিধ গাহৰিৰ লগত 6বিধ কচু কৰফল আলু পিটিকা এইটো কিবা চাটনি এইটো কিবা চাটনি তাৰপিছত দালি এইটো হ'ল গাহৰি তে খাই দিম ভাত চান্দুবিধ আমাৰ দোকানত খাই দিম বাৰু ভাত খাই দিয়া এতিয়া ঘৰ ফোট মাৰিম এতিয়া গাহৰিটো টেষ্ট কৰি চাওঁ কেনেকুৱা ঠিকে আছে ঝালা আছে একদম গাহৰিবোৰ অংকলে হে কি কৰিছা হে এই মামাই পুৰা দালি বনাইছে একদম এই ইফালে গাহৰি পুৰি আছে এইফালে মামী একদম পুৰা গাহৰি পুৰি গুজি বাৰি দি আছে তহঁতক দুখাই দিম আৰু এই মই আছো এতিয়া লগতে পিংকি আছে আছে চা বোলে পুৰা ৰাইজে দেখা এইবাৰ তহঁতক পুৰা বনাই আছা সৰু মামী সেই হৈ গ'ল খাৱা পিছত দিলে খাবি কেতিয়া আহিব কি ৰাণী খামাৰত এই আহিম আহিম ভাবি আছিলোঁ কিন্তু যাৱাই নাযায় গম পাওঁ এনেই খাবি এই কেছ কাউণ্টাৰৰ মামী দেই একদম পুৰা এইফালে সৰু এই যাবি না আমাৰ ঘৰত কিয় নাযা যাঙা ভাত আঞ্জা খালোঁ গাহৰি দি এতিয়া চান্দুবি দিলোঁ বাই বাই ইফালে আছে দীপংকৰ পুৰক বেগ চেক লৈ ইয়াৰ পৰা ওলাইছোঁ বাই বাই চান্দুবি বেছি মানুহ হোৱা নাই তথাপিও চালোঁ আজি 4 তাৰিখ কালি হ'ব লাষ্ট ডে একদম কালি খতম আজি ভিডিঅ'টো কেতিয়া দিম ঠিক নাই আৰু মানে